নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আহিছিলোঁ মানে কচু বিচাৰিবলৈ। কচু পাবলৈ নাই, এডোখৰত বগা কচু আছে, ক'লা কচু নাই এডোখৰত। দেখিছেনে ইমান ধুনীয়া খেতিয়ে খেতি, পটল খেতি আৰু পটল খেতিয়ে মায়ে এতিয়া বিচাৰি আছে ক'লা কচু। মই বোলো অকণমান ভিডিঅ' বনাই লওঁ। এইফালে দেখিছেনে মায়ে ইমান দূৰ পালেগৈ, মই এইডোখৰতে আছোঁ। এইখিনি পাইছোঁ বিচাৰোঁতে 3ডালমান হ'ব। মায়ে গৈ আছে আগত, এতিয়া এইখিনি হৈ গ'ল। মায়েও বিচাৰিছে, ময়ো বিচাৰিছোঁ। এফালে আপোনালোকে বাৰু কচু খাই ভাল পায় নে নাপায়? মই কিন্তু বহুত ভাল পাওঁ দেই। এফালে দেখিছেনে কচু ছিগি আছোঁ। মায়ে মানে কটাৰীখন লৈ আছে, মই সেইকাৰণে হাতেদিয়ে ছিগি দিছোঁ। মই কচু খাই বৰ ভাল পাওঁ দেই। মায়ে দেখিছেনে ইমান দূৰ পালেগৈ, মই এইডোখৰতে আছোঁ। ইমান ডাঙৰ ফিচাৰীটো গৈ আছোঁ কচু বিচাৰি। ঘৰলৈ উভতিবই হ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। মায়ে যে সদায় আগতে গৈ থাকে, মই আকৌ ঘৰলৈ গ'লে 2ডালমান হাতত লৈহে যাওঁ দেই। য'তে নাযাওঁ কিয় কিবা এটা লৈহে আহোঁ। ঠুঙাটো ভৰি গ'ল, এতিয়া গৈ আছোঁ। ফিচাৰীটো দেখিছে ইমান ডাঙৰ ফিচাৰী। যদিহে আমাৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কমেণ্ট কৰি দিব দেই। বাই।